কুৱেশ্যন নম্বৰ 1 মানুহে টোপনি নোযোৱাকৈ কিমান দিন থাকিব পাৰে অপশ্যন এ 6 দিন বি 8 দিন সি 12 দিন ডি 15 দিন ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন সি 12 দিন টোপনি নোযোৱাকৈ থাকিব পাৰে আৰু এটা কুৱেশ্যন মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থিটো কি অপশ্যন এ যকৃত বি কৰ্ণিয়া সি হাওঁফাওঁ ডি কাণ ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন এ যকৃত আৰু এটা কুৱেশ্যন সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো অপশ্যন এ শুক্ৰ বি বুধ সি নেপচুন ডি বৃহস্পতি ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন ডি বৃহস্পতি আৰু এটা কুৱেশ্যন কোনটো গ্ৰহক নীল গ্ৰহ বুলি কোৱা হয় অপশ্যন এ শুক্ৰ বি বৃহস্পতি সি পৃথিৱী ডি বুধ ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন সি পৃথিৱী আৰু এটা কুৱেশ্যন কোনখন দেশত যৌতুক লোৱাৰ বাবে ফাঁচি দিয়া হয় অপশ্যন এ ইটালী বি ছিংগাপুৰ সি আমেৰিকা ডি ফ্ৰান্স ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন এ ইটালী আৰু এটা কুৱেশ্যন কোনখন দেশত কাগজৰ অভাৱত পৰীক্ষা বন্ধ হৈছিল অপশ্যন এ বাংলাদেশ বি নেপাল সি শ্ৰীলংকা ডি ভূটান ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন সি শ্ৰীলংকা আৰু এটা কুৱেশ্যন কোনখন দেশৰ আইনী ব্যৱস্থা আটাইতকৈ কঠিন অপশ্যন এ আমেৰিকা বি ভাৰত চি চৌদি আৰব ডি চীন ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন সি চৌদি আৰব আৰু এটা কুৱেশ্যন ভাৰতৰ প্ৰথম 5 ষ্টাৰ হোটেলখনৰ নাম কি অপশ্যন এ তাজ হোটেল বি মাৰ্কিউৰি হোটেল চি ৰামবাগ হোটেল DSLS হোটেল ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন এ তাজ হোটেল আৰু এটা কুৱেশ্যন কোনখন দেশে প্ৰথমে ৰবটক ন্যায় দিছিল অপশ্যন এ চীন বি স্পেইন চি ফ্ৰান্স ডি চিলি ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন এ চীন আৰু এটা কুৱেশ্যন কোনটো জন্তুৱে জিভা লৰচৰ কৰিব নোৱাৰে অপশ্যন এ জিৰাফ বি হৰিণ চি গৰিয়াল ডি কাছ ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন চি গৰিয়াল আৰু এটা কুৱেশ্যন ভাৰতৰ জাতীয় খেল কি অপশ্যন এ ফুটবল বি ক্ৰিকেট চি হকী ডি বাস্কেটবল ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন চি হকী আৰু এটা কুৱেশ্যন ভাৰতৰ কোনখন ৰাজ্যত অধিক ধান খেতি কৰা হয় অপশ্যন এ বিহাৰ বি উত্তৰ প্ৰদেশ চি পশ্চিম বংগ ডি মধ্য প্ৰদেশ ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন চি পশ্চিম বংগ আৰু এটা কুৱেশ্যন কোনখন দেশে প্ৰথমে চন্দ্ৰত পানী পাইছিল অপশ্যন এ জাপান বি চীন চি ভাৰত ডি আমেৰিকা ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন চি ভাৰত আৰু এটা কুৱেশ্যন ৱাইফাই কিমান দূৰলৈ সংযোগ কৰিব পাৰি অপশ্যন এ 80 মিটাৰ বি 70 মিটাৰ চি 100 মিটাৰ ডি 50 মিটাৰ ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন চি 100 মিটাৰ দূৰৰ পৰা সংযোগ কৰিব পাৰি তো ফ্ৰেণ্ডছ আশা কৰোঁ ভিডিঅ'টোৰ মাধ্যমে বহুতো নতুন নতুন বিষয় সম্বন্ধে জানিব পাৰিছে তো ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু যদি মোৰ চেনেলটো নতুনকৈ চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব